অসম কন্যা কিউচাং হান ফুকনৰ বিশ্ব ৰেকৰ্ড হলগুৰিত উষ্ম সম্বৰ্ধনা অসমৰ বাবে গৌৰৱৰ খবৰ আৰৱ সাগৰত মুম্বাইৰ এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ প্ৰায় ১৩ কিলোমিটাৰ সাগৰীয় জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড গঢ়িছে অসম কন্যা কিউচেং হান ফুকনে ইয়াৰ উপৰি পাক প্ৰণালীত ৰিলে সাঁতোৰতো উজলিছে এই কণমানি সাঁতোৰবিদ আজি নিজ গৃহ অঞ্চল হলগুৰিত কিউচেং হানক উষ্ম আদৰণি আৰু ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় চৰাইদেউ জিলাৰ হালৈঘণ্ডৰা মৌজা আৰু শিৱসাগৰ জিলাৰ বকতা মৌজাৰ সীমামূৰীয়া হলগুৰি গাঁৱৰ কন্যা কিউচেং হান ফুকনে সাঁতোৰ জগতত এক অনন্য কৃতিত্ব অৰ্জন কৰিছে গুৱাহাটীৰ জিএছটিৰ অতিৰিক্ত আয়ুক্ত হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকা ফুকনৰ একমাত্ৰ কন্যা কিউচেং হানে আৰৱ সাগৰত এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ প্ৰায় ১৩ কিলোমিটাৰ জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সৰ্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে ইয়াৰ উপৰি যোৱা ৫ মেত শ্ৰীলংকাৰ তালাইমান্নাৰ উপকূলৰ পৰা ভাৰতৰ ধনুষ্কুডিৰ আৰিচল মোনাইলৈ পাক প্ৰণালীৰ প্ৰায় ২৯ কিলোমিটাৰ দুৰ্গম জলপথ ৰিলে সাঁতোৰৰ জৰিয়তে অতিক্ৰম কৰে অসমৰ ৩গৰাকী কন্যাই এই দলটোত আছিল কিউচেং হান ফুকন জাহ্নভী ডাকুৱা আৰু কাংকিতা দাস প্ৰায় ১৩ ঘণ্টাৰ এই দুঃসাহসিক সাঁতোৰে ৰাজ্যজুৰি সৃষ্টি কৰিছে উৎসাহৰ জোৱাৰ বৰ্তমান গুৱাহাটীৰ গ্ৰীণ স্কুল ইণ্টাৰনেশ্যনেলৰ ৩য় শ্ৰেণীৰ শিক্ষাৰ্থী কিউচেং হানে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাৱধানত নিয়মীয়া সাঁতোৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আজিৰ দিনটোত নিজ গৃহ অঞ্চল হলগুৰিত কিউচেং হান ফুকনক উষ্ম আদৰণি জনাই বৰগুৰি ৰূপালী যুৱক আৰু মহিলা সমিতিয়ে সংঘ আৰু মহিলা সমিতিৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধশতাধিক সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি কণমানি সাঁতোৰবিদগৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে কিউচেং হানৰ এই কৃতিত্বই সমগ্ৰ অঞ্চলটোৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে অসমৰ কণমানি কন্যাৰী বিশ্বজয়ী সাফল্যে ৰাজ্যৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে আন্তৰ্জাতিক ক্ষেত্ৰতো অসমৰ নাম উজ্বলাই তুলিছে মোৰ নাম কিউচেং হান ফুকন দেউতাৰ নাম হেমাংগ ফুকন তুমি কি কৰিছিলা আৰৱ সাগৰত সাঁতুৰিছিলা আৰু শ্ৰীলংকাৰ পৰা সাঁতুৰিছিলা ফাট কৈ দিয়াচোন মই আৰৱ সাগৰত এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছিলো আৰু শ্ৰীলংকাৰ পৰা ধনুষ্কুডিলৈ সাঁতুৰিছিলো তুমি ভৱিষ্যতে আৰু ৰেকৰ্ড কৰিব বিচৰা নেকি তোমাক গুৰু কোন তোমাক কোনে শিকাইছে কোচ বাবুল গুৰুং ছাৰে শিকাইছে কিউচেং হান ফুকনৰ পেৰেণ্ট হিচাপে আমি খুব সুখী আৰু তাই আজি কম বয়সতে যিটো নাম কৰিব পাৰিলে তাৰ কাৰণে আমি কোচক ধন্যবাদ দিব লাগিব কোচে যথেষ্ট কষ্ট কৰিলে তাইৰ ট্ৰেইনিঙত আৰু তাইও বহুত কষ্ট কৰিছে তাই খোৱা বোৱা জাংক ফুড টোটেলি বাদ দিছে যিবোৰ আজিকালি ল'ৰা ছোৱালীয়ে খাবলৈ দোকানত দেখিলে খাবলৈ মন কৰে তাই নিজকে বহুত কণ্ট্ৰল কৰিব পৰা হ'ল নোখোৱাকৈ থাকে সচৰাচৰ ঘৰত সিজোৱা খাদ্যই খায় আৰু ষ্ট্ৰিক্ট ডিচিপ্লিন বেয়াও লাগে কেতিয়াবা বহুত কষ্ট হয় খুব সোনকালে শুই উঠি চুইমিং কৰি স্কুল যাব লাগে কিন্তু যিয়ে নহওক আজি তাইৰ এই কষ্টখিনি সাৰ্থক হ'ল বুলি ভাল লাগিছে মনটো আমি গৌৰৱান্বিত সৰু ল'ৰা ছোৱালী হিচাপে মানে তাই যথেষ্টখিনি কৰিছে বুলিয়ে ক'ব লাগিব যিহেতু তাই সৰু ল'ৰা ছোৱালী খেলা সময় যেনেকৈ খেলি ভাল পায় সেই সময়টো তাই চুইমিঙত দিছে আৰু সময় বহুতখিনি সময় ইউটিলাইজ কৰা হৈছে তাই সৰু হিচাপে খেলিবলৈ তেনেকৈ নাপায়েই আৰু তাই পঢ়া শুনা চুইমিং বেছিভাগ সময় তাতেই যায় খোৱাটো কেতিয়াবা মই পঢ়াৰ মাজতেই খুৱাই দিওঁ খাবলৈও তাইক তেনেকৈ সময় দিয়া হোৱা নাই আৰু তাই ক্ৰিয়েটিভিটি কামবোৰ কৰি ভাল পায় তাৰ কাৰণেও তাই আজিকালি সময় নোহোৱা হৈছে তো সেনেকৈ নিজকে তাই কষ্ট কৰিছে আৰু যথেষ্টখিনি কষ্ট কৰিছে তাই আশীৰ্বাদ থাকিলে আগলৈ আৰু আগবাঢ়িব সেইটোৱে থাকিল আৰু আমাৰ আশা